তো হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল অৰ্পণ ভাই অসম। এতিয়া গৈ আছোঁ মই কলেজলৈ, যিহেতু আজি ফ্ৰেছাৰ্ছ আছে, আজি ডিপাৰ্টমেণ্ট ফ্ৰেছাৰ্ছ আছে আমাৰ কলেজত। এতিয়া ডিপাৰ্টমেণ্ট ফ্ৰেছাৰ্ছৰ কাৰণে কলেজলৈ গৈ আছোঁ মানে এতিয়া ঘৰৰ পৰা জাষ্ট ওলাই আহিছোঁহে। মানে ঘৰতে ভিডিঅ'টো ষ্টাৰ্ট কৰিবলৈ পাহৰি থাকিলোঁ, সেইটো কাৰণে ৰাস্তাত ৰখি কিনে নহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰি লৈছোঁ। এইপিনে পদূলিটো পাৰ হৈমে আৰু এতিয়া কলেজলৈ গৈ আছোঁ। আপোনালোকক আজি আমাৰ ডিপাৰ্টমেণ্ট ফ্ৰেছাৰ্ছখন দেখাবলৈ চেষ্টা কৰি থাকিম। এতিয়া গৈ থাকোঁ, লাহে লাহে বৰষুণো দি আছে। এইপিনে বাইকখন ধুনীয়াকৈ লৈ ল'লোঁ। এতিয়া বৰষুণ জাকো দি আছে বাৰু, ইমান খালি টানকৈ বৰষুণটো দিয়া নাই, একদম লাহে লাহে দি আছে। একো নাই, ইমানখিনি বৰষুণত ধুনীয়াকৈ যাব পাৰিম। এতিয়া গৈ থাকোঁ, গৈ কিনে আমাৰ বীৰ ৰাঘৱমান গভৰ্ণমেণ্ট মডেল কলেজৰ যি ডিপাৰ্টমেণ্ট ফ্ৰেছাৰ্ছখন আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। চ' গাইছ, এতিয়া সেই কাষৰ পাই গ'লোঁ, সেই কাষতে বাইকখন থৈ ল'লোঁ। এতিয়া বাইকখন থৈ মেলি বাছত যাম। কিমাননো বাইকত গৈ থাকিম, বাইকত গ'লে যিহেতু লোকচান হয়, এতিয়া বাছত গৈ থাকিম। এতিয়া ইয়াতে বাছৰ কাৰণে অকণমান দেৰি ৰখি লৈছোঁ। এইপিনে এতিয়া বাছ আহিলে যাম আৰু। এতিয়া সেই বাছো পাই গ'ল, বাছত উঠি গ'লোঁ। এতিয়া কলেজ গ'লোঁ, একেবাৰে কলেজতে লগ পাই আছোঁ। চ' গাইছ, এতিয়া সেই ফাইনেলি কলেজ পাই গ'লোহি। এইপিনে আহি এতিয়া কলেজৰ গেটত এণ্ট্ৰি মাৰি দিলোঁহি। এইপিনে ল'ৰা ছোৱালীবিলাক বহি আছে। এতিয়া আহিয়ে প্ৰথম বক্স আনিব পাল পৰিলে। ত' গাইছ, এতিয়া আমাৰ লগৰবিলাকে এনেকুৱাকৈ ধুনীয়াকৈ আহি বহি আছেহি। এইপিনে চানদেৰি, এইপিনে বিবেক প্ৰায় ষ্টাৰ্ট ৰিল চাই থকাত লাগি আছে। এইপিনে আৰু লগৰবিলাক, এইপিনে বাবু ফৰেক্স আই এটা কৈ দিয়ে। এইপিনে বাবু ফৰেক্স, এইপিনে ধুনীয়াকৈ আয়োজন চলি থকা হৈছে। এইপিনে ছোৱালীবিলাকে আয়োজন কৰি আছে। আমাৰ এইপিনে বিশালা বেলুন ফুলাই আছে। আৰু মই এনেকুৱাকৈ এইপিনে এতিয়া এটা বহি আছোঁ। তাৰপৰা ধুনীয়াকৈ একদম লগৰ তাৰপৰা টুপি এটা আনিলোঁ, এইটো টুপিটো পিন্ধি মেলি ধুনীয়াকৈ এনেকৈ বহি আছোঁ। চ' গাইছ, এতিয়া আদৰণি কাৰ্যটো আৰম্ভ হৈছে। এতিয়া এনেকুৱাকৈ আদৰণি জনাই আছে ল'ৰাবিলাকক। আৰু গাইছ, এতিয়া ফাৰ্ষ্ট ছেমৰ ল'ৰা ছোৱালীখিনিক এনেকুৱাকৈ এটা কলম দিছে আৰু এনেকুৱাকৈ এটা বেজ দিছে। কপালত ফুট এটা দিছে, চাওঁ কপালত ফুট লাষ্ট এইবিলাক কপালত ফুটো দিছে, এইবিলাক চাব পাৰে। ৰঙাকৈ ফুট এটা দিছে আৰু এনেকুৱাকৈ এটা কলম গিফ্ট কৰিছে ফাৰ্ষ্ট ছেমৰখিনি। এইটো মোৰ ফালৰ পৰা দিছে তোমাক গিফ্ট। ডক্টৰ অমৰজিৎ শইকীয়া ছাৰ আমাৰ মাজত উপস্থিত হৈছেহি। আমি তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। চ' গাইছ, এতিয়া প্ৰিন্সিপাল পালেহি। প্ৰিন্সিপালৰ লগত এজনী ছোৱালীয়ে, আমাৰ কলেজৰ এজনী ছোৱালীয়ে ধুনীয়াকৈ এটা গান গাব, আপোনালোকো শুনক। চ' গাইছ, এতিয়া নতুন ল'ৰা ছোৱালীখিনিয়ে ইয়াত চিনাকি পৰ্বটো হৈছে। এতিয়া সিহঁতে ইয়াত আহি চিনাকি পৰ্বটো দিছে। কিবা খেলৰ নাম কিবা এটা কৈ দিয়া। চুইমিং। হাত দুখনে দেখুৱাই দিয়া, হাত দুখনে দেখুৱাই দিয়া। অলপ ভালকৈ দেখুৱাই দিয়া, মানুহটো হাউলি লওক। ভালকৈ আৰু একবাৰ ভালকৈ কৰা।
টানকে লাষ্টলৈকে শুনা নাই তো, লাষ্টলৈকে শুনা নাই। আৰু এই টানছে মাতে অকণমান লাগে নামাতে নহয়। টানকে একদম লাষ্টলৈকে শুনিব লাগিব। লাষ্টলৈকে শুনা নাই তো। শুনা নাই লাষ্টলৈকে শুনা নাই। এইটো লাগে মোৰ নাম শ্ৰী ধনজ্যোতি সোণোৱাল। মই ঢলা চৰকাৰ হায়াৰ ছেকেণ্ডেৰী তাত ছেকেণ্ড ইয়েৰ ফাইনেল দিছিলোঁ। ঘৰ বৰপথাৰ মোবাইল চোৱাটো হবি তেতিয়াহ'লে কি হয় চাব লাগে খেলা ধূলা হ'ব লাগে নাই নাই কৰিব লাগিব, এবাৰতে নহয়তো। আৰু এবাৰ নেপালহি যে মই
চ' গাইছ এতিয়া মাজতে ফ্ৰাইড ৰাইচ খাব দিলে ধুনীয়াকৈ ফ্ৰাইড ৰাইচটো খাই লওঁ খাই বৈ লগ পাই আছোঁ চ' গাইছ এইপিনে এতিয়া মাজতে ল'ৰাখিনি মডেলিং কৰিব পালে এইপিনে মডেলিং কৰা অকণমান চাই লওক আকৌ খোজকাঢ়ি যা অঁ তেনেকৈ অকে দে ধুনীয়াকৈ কৰি আছে